Mbbs উত্তীৰ্ণ হোৱা মোৰাবাৰীৰ হাতীমৰীয়া গাঁৱৰ ৰেজাউল ইছলামক সম্বৰ্ধনা যুৱ নেতা মেহবুব মুখতাৰৰ। হাতীমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সগুনবাহী গাঁৱৰ ৰমজান আলীৰ পুত্ৰ ৰেজাউল ইছলাম ওৰফে মিছবাই আজি Mbbs পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হয়। অতি পিছপৰা গাঁও সগুনবাহীৰ পৰা যোৱা 2020 চনত নিটত স্থান লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৰেজাউল ইছলামে। Mbbs পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা ৰেজাউল ইছলামৰ বাসগৃহত আজি উপস্থিত হয় যুৱ নেতা মেহবুব মুখতাৰ। ৰেজাউল ইছলামৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃ মাতৃৰ লগতে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে নেতাজনে। আনহাতে অনাগত দিনত সমাজৰ হিতে কাম কৰি যোৱাৰ আশা ব্যক্ত কৰে ৰেজাউল ইছলামৰ লগতে তেওঁৰ পিতৃ মাতৃয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। 4 বছৰ আৰু 4.5 ইয়াৰৰ যিটো মানে Mbbs পাঠ্যক্ৰম থাকে, আজি মই সেই পাঠ্যক্ৰম সুখ্যাতিৰে আজি মই সমাপ্ত কৰিছোঁ। আৰু আজি মোৰ দুপৰীয়া ভাগতে আজি মোৰ ৰিজাল্ট ঘোষণা হৈছে। সেইমতে মই আজি Mbbsৰ যোনটো ফাইনেল ইয়াৰৰ পৰীক্ষা হয় সেইটো মই পাছ কৰিছোঁ। সেইটোৰ কাৰণে আজি মোৰ বহুত মই মোৰ ইমান দিনৰ পৰা যিটো আশা আছিলে সেই আশাটো আজি পূৰ্ণ হৈছে। আৰু মোৰ মনতে যিমানখিনি মই ভাবি ৰাখিছিলোঁ যে মই সমাজৰ কাৰণে আৰু সমাজৰ পিছপৰা জাতিৰ আমাৰ কমিউনিটিৰ কাৰণে যিমানখিনি কাম কৰিম বা যিকোনো কমিউনিটি হওক যাৰ কাৰণে আমি যিমানখিনি কাম কৰিম তাৰ মানে কাম কৰা যি এটা পথ মুকলি হৈছে। তাৰ কাৰণে মই মোৰ ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে মই মোৰ মা দেউতাক আৰু মোৰ পৰিয়ালৰ সকলোকে মই কৃতজ্ঞতা জনাইছোঁ। আৰু তেওঁলোকৰ বহুত কষ্টৰ ফলতে আজি মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। আৰু ইয়াৰ লগতে মই আমাৰ এই অঞ্চলৰ সকলোকে মোৰ যিমানখিনি শুভাকাংক্ষী আছিল, যিসকলে মানে ভাবিছিলে মানে মনতে যিমানখিনি আশা ৰাখিছিলে, মই সেইখিনি চেষ্টা কৰিম যে ইন ফিউচাৰ মই সেইখিনি গোটেইখিনি কৰিব পাৰোঁ। যিমানখিনি মোৰ দ্বাৰা পচিবল হয় মই যাতে কৰিব পাৰোঁ, তাৰ কাৰণে মই আলহৰ পৰা মই সহায় বিচাৰিম আৰু মই অঞ্চলবাসীৰ পৰা মই সহায় বিচাৰিম। আৰু মই মনে প্ৰাণে চেষ্টা কৰিম মই যিমানখিনি পাৰোঁ যাতে মই মোৰ যিটো কৰ্ম হ'ব, মোৰ যিটোখিনি কাম থাকিব সেই কামখিনি মই সুখ্যাতিৰে কৰিব পাৰোঁ। আমাৰ ঢিং সমষ্টিৰ হাতীমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সগুনবাহী গাঁৱৰ মুৰব্বী ৰমজান আলী চাহাবৰ সুপুত্ৰ ৰেজাউল ইছলাম, তেখেতে সুখ্যাতিৰে Mbbs উত্তীৰ্ণ হৈ আহিছে। এয়া আমাৰ অঞ্চলবাসীৰ বাবে এক গৌৰৱৰ বিষয়, কাৰণ ইমান ভিতৰুৱা অঞ্চলৰ পৰা গৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অহাটো আমি অঞ্চলবাসী গৌৰৱান্বিত। আৰু আমি আশা কৰোঁ যে তেওঁ এজন সুচিকিৎসক হৈ মানৱ সেৱা আগবঢ়াব পাৰে। তাৰ বাবে আমি আশা কৰিছোঁ যে এজন ভাল চিকিৎসক হৈ যাতে আমাৰ সমাজখনক সেৱা আগবঢ়াই নিব পাৰে আগলৈকে। আৰু Mbbs কৰাই নহয়, আৰু যাতে উচ্চ শিক্ষাৰে শিক্ষিত হৈ আহিব পাৰে তাৰ বাবে আমি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ।